আহা সেইবিলাক পাহাৰ পাহাৰ Hello everyone, মই ৰিজু and welcome to our channel Axomiya Couple. আমাৰ আকৌ এটি বেলেগ ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি হৈছে 10 তাৰিখ, মাৰ্চৰ 10 তাৰিখ আৰু আমি আজি এটা গৈ আছোঁ জেগালৈ যিহেতু আমি বৰাক ভেলী এক্সপ্ল'ৰ কৰি আছোঁ আৰু আমি ভাবিলোঁ সেইকাৰণে এইটো এটা বৰাক ভেলীৰে চাবলগীয়া জেগা হয়, সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ' এটা বনাই দিওঁ বুলি। এতিয়া বাজিছে গধূলি 8:30 আৰু আমি বেগ চেক ৰেডি কৰি ল'লোঁ। এতিয়া কলৈ যাওঁ কি কৰোঁ আপোনালোকক দেখাই থাকিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। প্ৰথমতে মিঠাই কিনি ল'লোঁ কাৰণ আমি য'ত যাম তাত হয়তো মিঠাই নাপাবও পাৰোঁ। আজি যাত্ৰাটোলৈ মই খুবেই এক্সাইটেড, মানে আমি দুয়োটা খুবেই এক্সাইটেড। নাজানো বাৰু আজি যাত্ৰাটো কেনেকুৱা হ'ব, কিন্তু আশা কৰিছোঁ খুবেই ভাল হ'ব বুলি। আজি আমি গৈ আছোঁ ৰাতি এডভেঞ্চাৰ কৰিবৰ কাৰণে, কিন্তু এনেকুৱা লাগিছে যেন আমাৰ এডভেঞ্চাৰ ইয়াতে আৰম্ভ হৈ গ'ল। ৰাস্তা একেবাৰে খালী, গাড়ী চাড়ী নাই, চাৰিওপিনে অন্ধকাৰ আৰু এতিয়া সময় হৈছে ৰাতি 10টা। এতিয়া আমি গৈ আছোঁ মতিনগৰলৈ। মতিনগৰৰ পৰা আমি ভুৱন পাহাৰলৈ যাম আৰু আমি গোটেই ৰাতি পাহাৰৰ ওপৰত উঠি গৈ ভুৱন মন্দিৰ পামগৈ। মানে আজিৰ যাত্ৰাৰ ডেষ্টিনেশ্যনটো হৈছে ভুৱন মন্দিৰ। আৰু এতিয়া আমি তলত আহি পাই গ'লোঁ আৰু আমি পাৰ্কিং পাই গ'লোঁ, মানে ইয়ালৈকে নিজৰ পাৰ্চনেল গাড়ী আনি পাৰ্ক কৰিব পাৰি। দা বাইকৰ পাৰ্কিং গৈ পাৰ্কিং আছে ছাৰ। এইখন নেকি? স্কুটাৰখন ইয়াতে পাৰ্ক কৰি থৈ যাম আৰু তাৰ কাৰণে ভাড়া ল'ব 100 টকা। আকৌ কালি আহি আমি লৈ যাম। আৰু আমি এতিয়া কিনিছোঁ এই বস্তুটো, বাঁহৰ আগত এনেকৈ জুই লগাই দিয়ে। অসমীয়াত কি বুলি কয় নাজানো শব্দটো। এই বস্তুটো দেখাটো ভাল লাগিল আৰু কামতো আহিব বুলি ভাবিছোঁ। আৰু এণ্ট্ৰিটো অলপ এনেকুৱা ধৰণৰ, দুইফালে মানুহে দোকান বহাইছে, কিছুমান হোটেল আছে আৰু কিছুমান বেলেগ বস্তু বিক্ৰী কৰিছে। এইবিলাক মেলাও হয় দেখোন বা। হা? আমি এতিয়া আছোঁ ভুৱন পাহাৰৰ তলত আৰু এতিয়া আমি আছোঁ আমি ভুৱন পাহাৰৰ তলত আৰু আপোনালোকে গম পালে আমি আজি গৈ আছোঁ ভুৱন পাহাৰলৈ আৰু ওপৰত যাম আমি। আৰু ইয়াত ঢেৰ মানুহ আহিছে, দেখিলে ইয়াত মেলা টাইপ হৈছে, মানে ইমান দোকান চোকান লাগিছে। আৰু এতিয়া চাহ একাপ খাই লওঁ এই জাৰ্ণিটোৰ আৰম্ভণিতে। হা? অঁ, ইয়াত কিবা এইবিলাক আছে। হা? এইটো কি আৰু? আৰু ইয়াৰ পৰা আৰম্ভ হৈছে এতিয়া এডভেঞ্চাৰ। পাহাৰীয়া ৰাস্তা আৰু একেবাৰে অন্ধকাৰ। চলা নাই হৈ গ'ল। আমাৰ যাত্ৰা আৰম্ভ। বম বম বুলি কয়। বম বলে নেকি? বম বম ভলে, বম ভলে। আমি এতিয়া পাহাৰ বগাই আছোঁ। ৰাতিৰ কাৰণে একো গম পোৱা নাই কিমানখিনি উঠি আহিছোঁ, কিমান ওপৰলৈ উঠিব লাগিব। জাষ্ট পাহাৰৰ মাজে মাজে অলপ অলপ পোহৰ দেখিছোঁ আৰু মানুহবিলাকৰ শব্দ শুনা পাইছোঁ, কিন্তু ভাল লাগিছে। প্ৰথমবাৰৰ কাৰণে এনেকুৱা এটা অভিজ্ঞতা হৈছে, ৰাতি এনেকৈ 11:30 বজাত পাহাৰ বগাই আছোঁ। খুবেই ভাল লাগিছে আৰু ওপৰলৈ গ'লে চাই আৰু ভাল লাগিব। এনেকুৱাই ৰাস্তা এতিয়া গৈ আছোঁ আৰু টৰ্চ মাৰি মাৰি। বম বম ভলে
रेस्ट करके अगर उठेंगे और अगर बिना रेस्ट के उठेंगे तो 2 बजे আমি উঠি আহি অকণমান ৰৈছোঁ ইয়াতে আৰু আমাৰ লগত আৰু ঢেৰ মানুহ আছে আৰু এইটো পোৱালীজনীও যাব বাবা 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 এই চাইডে হেল্ল' আৰু অলপমান উঠি আহি দেখিলোঁ অন্ন সেৱা মানে ফ্ৰীতে ভাত বা খিচাৰি দি আছে কিন্তু আমি নাখালোঁ কাৰণ এতিয়া খালে উঠোতে দিগদাৰ হ'ব পাহাৰ চাৰি আছা ৰাস্তা বিচাৰিছোঁ ৰাস্তা বিচাৰি পোৱা নাই ক'ত দৌৰ মাৰে পৰিলে উঠাইছা নেকি ইয়াত পৰাটো দেখিছোঁ সেইকাৰণে আমি ভালকৈ খোজকাঢ়িব লাগে যাতে নপৰোঁ যি দৌৰ দিছে আমি এতিয়া ডাঙৰ ৰাস্তা পাৰ হৈ এতিয়া সৰু ৰাস্তা পালোহি আৰু যোনটো একেবাৰে মানে এই তাম টৰ্চ মাৰিছা মুখত পোহৰ নাই কাৰণে টৰ্চ মাৰি ৰিজুৱে টৰ্চ মাৰি আছে আৰু ইয়াত গোটেই চিৰি আৰম্ভ হৈ গৈছে এতিয়া সৰু সৰু ৰাস্তা আৰু এনাৰ্জি পাবলৈ লৈ ল'লোঁ বাদাম আৰু এতিয়া খাই খাই ওপৰলৈ গৈ থাকিম এইটো ৰাস্তাই নে বাৰু আৰু ডেঞ্জাৰ হৈ গৈছে আৰু বেছি ডেঞ্জাৰ এইবিলাক বৰষুণ দিলে কেনেকুৱা ডেঞ্জাৰ হ'ব ন ফালে তল যায় এয়া ৰাস্তাৰ অৱস্থা সাংঘাতিক বৰাক ভেলীৰ মানুহে শিৱ দেৱতা পাবৰ কাৰণে ইমানখিনি কষ্ট কৰি আহে আজিহে গম পালোঁ আজি আমিও কষ্ট কৰিছোঁ ন ৰাতিৰ বাজিছে এটা আমি গৈ আছোঁ শিলৰ মাজে মাজে শিল কাটি কাটি চিৰি বনোৱা আৰু ভালেই লাগিছে এনভাইৰমেণ্টটো কিন্তু ফিজিকেলি বহুত কষ্ট হৈছে আৰু কিমান দেৰি যাব লাগিব ন 2 ঘণ্টা আৰু 2 ঘণ্টামান বোলে যাব আছে একো নাই এতিয়া ORS আছে ORS খাই ল'ম আৰু গৈ থাকিম সেইবিলাক পাহাৰ পাহাৰ বাঘ নোলালে হ'ল আৰু বাঘ সাপ এনেকুৱা বস্তুবিলাক নোলালে হ'ল পিনে কেনেকুৱা ভাগৰ লাগিছে তাম নেকি পুৰা এক্সাৰচাইজ হৈ গৈছে ন কেলৰি পুৰা বাৰ্ণ হৈছে যাইয়ে আমি ইয়াতে বহি লাড্ডু খাই আছোঁ গমৰ লাড্ডু লৈ আহিছিলোঁ যে দোকানৰ পৰা
আৰু ৰখি আছোঁ আৰু ইয়াতে দেখিছে কিমান মানুহ উঠি উঠি আহি আছে। এতিয়া ৰাতি 1টা বাজিছে আৰু আমি কিমানখিনি আহি পাইছোঁ, কিমানখিনি যাব আছে একো গম পোৱা নাই। আহি আছোঁ অকল, কিন্তু এনেকুৱা লাগিছে আৰু 1 ঘণ্টামান লাগিব চাগে। 2-2:30টাৰ ভিতৰত পাই যাব লাগে। বহুত ভাগৰ লাগিছে, সেইকাৰণে ইয়াতে অকণমান ৰৈ লৈছোঁ। ওপৰত আহি এই জেগাটো পাইছোঁহি। ইয়াত বহুত কেইখন দোকান আছে আৰু চব মানুহে শুই আছে, ইয়াত ৰেষ্ট লৈ আছে। আমি পিছে ইয়াত ইমান ৰেষ্ট নলওঁ, যামেই এতিয়া আৰু একো নাখাওঁ, কাৰণ 1 ঘণ্টামান পিছত পায়ে যাম আমি। ওপৰৰ পৰা দেখাই দিছোঁ, এইখিনিয়ে আৰু কেইখনমান দোকান, বহুতখিনি মানুহ শুই আছে। হয়তো ৰাতিপুৱা হ'লে ইয়াৰ পৰা যাব, কিন্তু আমি এতিয়াই যাওঁ। আৰু আমি আমাৰ ডেষ্টিনেশ্যন আহি পাই গ'লোঁ। বাপৰে ইমান মানুহ, একেবাৰে মেলা লাগি আছে দেখোন ইয়াত। চাচোন, এয়া চোৱা, মানুহবিলাকে গা ধুই আছে দেখোন ইয়াত। আমি আহি পালোঁ আৰু এতিয়া বাজিছে ৰাতিপুৱাৰ 3টা আৰু ইয়াতে বহুত মানুহ আছে। আমি অকণ জিৰাই লৈছোঁ, যিহেতু ইমান দূৰ আমি খোজকাঢ়ি আহিছোঁ, পাহাৰ বগাই ভাগৰ লাগি গৈছে আহিছোঁ, পুৰা। ভাগৰ লাগি গৈছে। সেইকাৰণে আমি 2টা ইয়াতে বহি লৈছোঁ। আমি ভবা নাছিলোঁ আচলতে এনেকুৱা এটা পৰিৱেশ পাম বুলি, সেইকাৰণে আমি একো অনা নাছিলোঁ। আৰু ইয়াত আহি দেখিছোঁ চবে শুই আছে কম্বল চম্বল লৈ। লৈ কিনে আমি কম্বলো অনা নাই, কাপোৰো অনা নাই। মোৰ চুৰণি এখন আছিলে, সেইখন পাৰি বহি আছোঁ বৰ্তমান। অকণমান ভাগৰটো জিৰাই লওঁ, তাৰপিছত দেখাম বাৰু ক'ত কেনেকুৱা কি আছে। কৰি আছে, কি হৈছে। আৰু আমি ৰাতিপুৱা হ'লে অলপমান ভিডিঅ' শ্বুট কৰি তাৰপিছত আকৌ ঘূৰি যাম বুলি প্লেনিং কৰিছোঁ। আৰু এতিয়া ৰাতিপুৱা হ'বলৈ আৰু কিমান টাইম লাগিব? আৰু 2 ঘণ্টামান লাগিব। লাগিব, তেওঁলোকে অলপ ৰেষ্ট কৰি লওঁ। যোনটো মন্দিৰ দেখিছে পিছ চাইডে, এই মন্দিৰটোতে শিৱ পূজা কৰা হয়। কিন্তু এতিয়া মানুহৰ ভিৰ বহুত কম, কাৰণ পূজাৰ একচুৱেলি যোনটো শিৱৰাত্ৰিৰ টাইম কৰিছে, সেইটো হৈছে 2টাৰ পৰা কাইলৈ। সেইকাৰণে এতিয়া বেছি মানুহ নাই, অলপ আছে। আৰু মানুহবিলাকে এতিয়াই পূজা কৰি আকৌ ঘূৰি গৈছে, কাৰণ বহুত দূৰ যাব লাগিব। আৰু আমিও এতিয়া এইখিনি বস্তু চালোঁ গোটেইখিনি, আৰু এতিয়া আমি লাহেকৈ যাওঁ, কাৰণ বহুত দূৰ যাব লাগিব যে। গুড মৰ্ণিং। আৰু এতিয়া ৰাতিপুৱা হৈ গ'ল, সেইকাৰণে গুড মৰ্ণিং কৈছোঁ।
ৰাতিপুৱা 5:30 5:30 বাজিছে আৰু এতিয়া আমি ঘূৰি আহি আছোঁ আমি তাত চালোঁ আমি তাত সেৱা কৰিলোঁ আৰু এতিয়া আমি গৈ আছোঁ আৰু আজিৰ এক্সপিৰিয়েঞ্চটো বহুত ভাল আছিলে আৰু মানুহ এতিয়া আহি আছে আৰু এতিয়া আমি ঘূৰি গৈ আছোঁ আৰু কিয় আৰু আমি এতিয়াহে ৰিয়েলাইজ কৰিছোঁ যে আমি গোটেই ৰাতি খোজকাঢ়ি আছিলোঁ আৰু পাহাৰ বগাই আছিলোঁ। বহুতে ভুৱন পাহাৰলৈ আহিবলৈ ভয় কৰে, কিন্তু মই কওঁ যে ভুৱন পাহাৰলৈ সকলোৱে আহিব পাৰে, একো ডাঙৰ কথা নহয়। খালি কিছুমান বস্তু লৈ আহিব, যেনেকৈ ফাৰ্ষ্ট এইড লৈ আহিব, পানী লৈ আহিব, খোৱা বস্তু লৈ আহিব, কাপোৰ কিছুমান লৈ আহিব, যাতে ক'ৰবাত ভাগৰ লাগিলে বহি আৰামছে ৰেষ্ট ল'ব পাৰে। কিন্তু আপোনালোকে আহিব পাৰিব, ওপৰলৈ চবেই আহিব পাৰে, খালি আপোনালোকৰ অলপমান ভৰি বিষাব আৰু তাৰ বাহিৰে আৰু একো নহয়। জংঘলখন বহুত ভয়ানক, কিন্তু ৰাতিটো একো গমেই নাপালোঁ। কিন্তু এটা কথা ভাবিছোঁ এতিয়া, ৰাতি যাওঁতে মানুহবিলাক ইয়াতে শুই আছিলে ৰাস্তাৰ কাষতে, বাঘ চাঘ মানে একো নাই, নহ'লেতো ৰাতি লৈয়ে গ'লহেঁতেন। এই মানুহজনৰ বয়সৰ মানে বুঢ়া বুঢ়ী বহুত আহিছে আৰু সিহঁতক দেখি বহুতেই ভাল লাগিল। আমি ৰাতিপুৱা 5টাতে আহিছিলোঁ ওপৰৰ পৰা আৰু এতিয়া 9টা বাজিছে আৰু আমি বহুত ভোক লাগিছিলে আৰু এতিয়া ফ্ৰীতে খিচাৰি খাই ল'লোঁ আৰু সেইকাৰণে মজা লাগিছে, এতিয়া পেটটো ফুল হৈ গ'ল। তেতিয়াহ'লে আমাৰ ট্ৰেকিংটো এইখিনিতে শেষ হ'ল আৰু আজিৰ কাৰণে বিদায়।